অ ল'ৰা তই উঠ আকৌ এই ভৰ দুপৰীয়ালৈকে গাভিনী শিয়ালটো কতে পৰি আছ যে তই আজি দিৱালী বুলি নাজান নি অ হেৰা শুনিছানে এই পানী এজক লৈ আহাচোন ইয়াৰ গায়ে মূৰে ছটিয়াই দিলেহে উঠিব চাগে পপা কি হ'ল ইমান ৰাতিপুৱাই পুৱাই মোক উঠাই আছা যে অকমান আজি বন্ধ দিনা শুবলেও নিদিয়া নহয় তুমি শান্তিকে তই উঠালে দেৱালীটো ৰৈ নাথাকে নহয় তই কালি মোৰ লগত কলগছ আনিবলৈ যাম বুলি কোৱা কাৰণেহে জগাইছো তোক নেযাও যদি শুই থাক তই মই অকলে অকলে আনিবলৈ যাওঁ অ কি হ'ল আকৌ তোৰ হঠাতে একেবাৰে ৩২টা দাঁত উলিয়াই দিলি যে পপা তুমি আগতে ক'ব লাগে আকৌ দেৱালী বুলি মই লোকে শুই থাকোতে সপোন দেখি থাকোতে মই পাহৰিয়ে থাকিলো আজি দেৱালী বুলি বলা বলা পপা দেৰি হৈছে আমি যাওঁ জল্দি কলপুলি আনিলেহে হ'ব নহলে সেই ইহঁতি বটুৱাহঁতে লৈয়ে যাব গোটেইখিনি কালি মোক যিহে কৈছে বাপেকে চব লৈ যাব বোলে আমি নিয়া আগত অ বল মই এই দাখন লৈ পেলাই গৈ আছো दिवाली आ गया हैप्पी दिवाली অ বোলো হেৰা শুনিছানে আমি দুটাই হেৰি কলগছ কাটিবলৈ আহিছো তুমি চাহ তাহ বনাই মেলি বাকী কামবোৰ ৰেডি কৰা দেই হ'ব অকমান সোনকালে আহিব আহোতে ৰংগোলী কেইটামানো আনিবলৈ আছে নহয় ফেলেকিয়ে ৰংগোলী বনাম বুলি কৈছিলে সোনকালে বজাৰলৈ যাবও লাগিব দেই ধমেশ্বৰ দাদালে অথনিতে আহিম বুলি কৈ নহাই হ'ল দেখোন সেই অবেলি দুপৰীয়া হ'ব হ'ল মোৰ ৰৈ আমনি লাগিছে আৰু কলগছ কাটিবলৈ কিবা খং উঠিব লাগিলে অকলে গুচি যামগে আকৌ বাপেকে কিহে মুলেছ অকলে অকলে কি ভোগ হৈ আছা হে ধমেশ্বৰ দা আপুনি অহা ইমান দেৰি কৰিছে আকৌ মোৰ ৰৈ আমনিয়ে লাগি গৈছিলে মই বোলো মেনেককে গৈ পেলাই নি দুজোপামান কলগছ কাটিয়ে আনোগে নেকি অকলে কি কবা আমাৰ এই ভেবেল গাভিনী শিয়ালটো শুই নুঠাই হ'ল তাক উঠাওতে বেলি দুপৰ হ'লগে পপা তুমি তেনেকে কেলে কৈছা আকৌ মই কিবা আজি অকমান বন্ধ পোৱা কাৰণে শুইছিলো দেৰিলৈকে আও লোকে মই পাহৰি থাকিছিলো আজি দেৱালী বুলি নহলে মই মা কষ্ট সোনকালে উঠিলোহেঁতেন যি হ'ল আৰু ব'লা এতিয়া ইয়াত আৰু কথা মহলা মাৰি থাকিলে দেৰিহে হ'ব ফাইনেলি কলগছৰ বাৰীখন যেনিবা পালোহি পিছে ভেবেল কাইটি কোনজোপা কাটিবা পিছে তুমি লাগিব আৰু এজোপা ইফালে এজোপা কাটিম সেই দুজোপা মোক কাটি দিলে হ'ব হনা পাপা আইও হে কল লাগি থকা কলগছজোপা নিনিয়ে নহয় তুমি তাৰ কথা নুশুনিবা মুলেছ তেনেহলে তুমি যিকোনো এজোপা কাটি দিলে হ'ল মুঠতে মোক সবচে ডাঙৰ এজোপা লাগিব বটুৱা হাততকে ডাঙৰ এজোপা লাগে হ'ব তেনেহলে কৃষ্ণক চিন্তি এজোপাতে ঘাপটো মাওনে কি কয় ধমেশ্বৰ দা তই কি কৈ আছ তই সোনকালে ওলা একেবাৰে মাইকী মানুহৰ আগতে লিপষ্টিক কাজল ঘঁহিছ নে কিনো তই ওলাই আহিব পৰা নাই যে আমি কলপুলি কাটিবলৈহে যাওঁ ছোৱালী চাবলৈ নাযাওঁ নহয় গৈছো পাপা বলাচোন তুমি হাতত দা চা লৈ কেনি যা ভুৱন গোটেই কলগছ সোপা তহঁতি লৈ আহিলি দেখোন আমালৈ থৈ আহিছ নি নাই হয় আপোনালোক গৈ থাকক তেতিয়াহ'লে ভেবেল বল যাওঁ আমাৰ দেৰি হৈছে একদম দিনতে আজি ফটকা ফুটুৱাবগে লাগিব জহনী বটুৱা তোক কৈছিলো না অকমান সোনকালে ওলা বুলি হে মই ভাবিছিলো বোলো আমি সোনকালে গৈ পিনি তাতে নোৱে হাগি থৈ আহিমগে ইহঁতি কলপুলি নিব নোৱাৰক এতিয়া দেখিলো সিহঁতি আমাতকে আগতে লৈহে গ'ল দেখোন যাওঁ বল এতিয়া সিহঁতি এৰি থৈ যোৱা কলপুলি কেইটাকে আনোগে আৰু পাপা সিহঁতি তেনেকুৱা নহয় গোটেইখিনি লৈ যোৱা নাই আমালে আছে বলা কলপুলি পুতি দিলো আমি পাপা এই বাকানি এতিয়া ৰংগুলি অকমান আনি দিবা তুমি হৈ যাব তাৰ পিছত কলপুলিটো বাৰু হ'ল এতিয়া যা সেই ভিতৰত জিনিক জানাক কোৱা লাইট কিছুমান আছে নহয় ইবছৰে আনি থোৱা তাকে মাৰক কগে উলিয়াই দিবলৈ সেই লাইটখিনি ফিটিং কৰিলেহে দেখিবলৈ ভাল লাগিব ৰাতিলে লাইটখিনি সোনকালে উলিয়াই দিয়া পাপাই লগাই বোলে হেৰি লাইট চাইট পিছতো লগাব আগতে চাহটো বা খাই লকি আহকচোন
বনালাই নি? বনালে যদি উলিয়াই দিয়া বাৰু, বাকা মই গৈছো। ফাইনেলি কলগছজোপা ৰুই হৈ গ'ল। যাওঁ এতিয়া টিপিক টাপাক কৰা লাইটকেইটা জ্বলাই একেবাৰে ফটকাকেইটা ৰ'দত দি আজৰি হৈ লৈ আহোঁ দেই দেৱালীলে। ফাইনেলি কলগছজোপা ৰুলো আৰু দেই। বতুৱা, এই ভিতৰৰ চকীখনতে ফটকা পিপি দুটামান আছে, লৈ আছোন, লৈ আহ। অকমান ৰ'দত দি দিওঁ, তেতিয়াহে ৰাতিলে একদম ধামাও ধামো আৱাজ কৰিব। এই ল'ৰাটোৱে একো কামৰ মানুহ নহয় দেই। দেৱালীৰ দিনাও মোক বাপেকটো হতুৱাই ইমানকে কাম কৰাইছে, নিজে ভিতৰত কি বা কৰি আছে। গৈছো পাপা, ৰ'বা মই লাইটখিনি বিচাৰি আছো আকৌ, সেইকাৰণে দেৰি হৈছে অকমান। ইহঁতি বাপেক পুতেক জীয়েক তিনটাই মিলি বৰ মজা ডেকৰেশ্যন কৰি দিলে দেই। মা, তুমি বতুৱাহঁতক দেখিছিলা নি বাৰু? মই সিহঁতৰ কথা নিবা বিচাৰি আছো, বম ফুটাবলে সিহঁতি ক'ত গ'ল জানো? তহঁতি বম ফুটাবি নি? বম ফুটা যদি মই ভিতৰলৈ যাওঁগে দেই, মোৰ বৰ ভয় লাগে পাই। এখন কেনেবাকে গাত পৰিব লাগিলে হাইয়ে চাইয়ে জ্বলিব। মাজনী ইমান ডাঙৰ হ'ল তথাপিও বৰ ভয় পাদুৰি পাই। বেলেগ গছজোপা তললৈ যাওঁ ব'ল। সেইডোখৰত ইহঁতি নেমুহঁতে চবেই ফটকা ফুটাই আছে, বম ফুটাই আছে। ইয়াত ঘৰত নুফুটোৱা, যাওঁ ব'ল। হয় নি? যাওঁ ব'ল। আমি দুটা লগতে ফুটাম দে। মোৰ পাপাই আনি দিছে, মোৰ ওচৰতো আলু বম আছে কেইবাটাও। তহঁতি বম চম পিছত ফুটাই থাকিবি, আগতে মোৰ কলগছটো জ্বলাই দে না নেমু। ভয় পাদুইজনী দে, কলগছ জ্বলাবলেনো ভয় কৰে নি মানুহে? তুই সেই ওচৰতে জ্বলা, এডোখৰত জ্বলালে ভয় নালাগে, আমি চবে দেখিমো। বম মোৰ ওচৰতো আছে, ময়ো ফুটাম ব'ল। আমি তিনটাই তিনি চুট ফুটাই দিওঁ আলু বম। তহঁতি বম চম ফুটাই থাক, মই কাণখন বন্ধ কৰি এফালেহে থাকো দে, মোৰ বৰ ভয় লাগে। 1 2 3 তিনি চুট একেলগে যাব বাপেকে। হেপী দিৱালী। বতুৱা বমটো ফুস্কি ওলালেচোন। তই দিনত ৰ'দত নিদিলি নি বতুৱা? দিছিলো চোন, জানো পাই কি হ'ল, পাপাইহে আনি দিছিলে মোক আজি দিনত বিহাৰী দোকানৰ পৰা। সেইকাৰণে ফুস্কি বম হ'ল আকৌ। বিহাৰী দোকানী আগৰ বছৰ ডেট যোৱা মালে বেচিছে এইবাৰ। সেই দোকানীটোৱে 50% ডিছকাউণ্টো দিছিলে এইবাৰ ফটকা বমবোৰত। বতুৱা বাপেক এনেও হাগি তিনিবেলি চোৱা মানুহে, সস্তাত পাই তাকে উঠাই দিলে বাপেকে। সেইকাৰণে সস্তা মাল পালে বস্তাত ভৰাব নালাগে আকৌ। মোৰ কি হ'ব এতিয়া? গোটেই দেৱালীটোত মই কি ফুটুৱাম? একো নহয়, তই মোৰ পৰাই ফুটাবি দে। মোৰ এনেও অকমান ভয়ে লাগে সেইবোৰ ফুটাবলে। মজ্জা, তই সঁচাকে বৰ ভাল আকৌ দে ভেবেলা। টিং এটা আনি তাত বম ফুটুৱাম ব'ল, আৱাজ একদম টিপিয়াই দিব তেতিয়া। মই টিং আনোগে ৰ। যি কোনে পায় আমাক বমৰ আৱাজত আজি কাণ মোৰ চব ফালি দিম বাপেকে। হুটো ৰত্নেশ্বৰ ককা আহিছে, চাক খাই বৈ ফিটিং একেবাৰে কবই নোৱাৰে। হেৰিয়কে ককাকে প্ৰথমতে দেৱালী উইচ কৰি দিওঁগে ব'ল। বতুৱা টিং পিছত আনিবি, এইফালে আছোন, এইফালে আহ। ককা, আজি দেৱালী বতৰত কেনি যায় আপুনি? বিহুৰ ওচৰপা আহোঁগে। আজিকালি এইবোৰ দেৱালীয়ে হ'ল নি? আমাৰ দিনত আমি ডাঙৰ ডাঙৰ হিলৈ ফুটাইছিলো হাতৰ তলুৱাত।
আজিকালি ল'ৰা ছোৱালী দম নাই ককা আমাৰ ওচৰতো ডাঙৰ আৱাজ কৰা বম আছে ফুটাই যদি আহক নালাগে বোপাই আমি সাপ মাৰি নেগুৱত বিষ থোৱা বিধৰ মানুহ নহয় তহঁতিয়ে ফুটা তহঁতৰ বম নহয় মানে ককা আমাৰ এইকেইটা বৰ ভয় পাদোৱা এই বমটো জ্বলাবলৈও ভয় কৰে আপুনি জ্বলাই দিয়ক লাহেকে মই দলিয়াই দিম হয় নি দে নহলে মই আকৌ জ্বলাইহে দিম বোপাই দলিয়াই দিয়া দায়িত্ব তোৰহে অ'কে ককা লওক এইটো ল নেমু তই ইয়াক কি কৰিলি ককা নাই দেখোন ৰত্নেশ্বৰ ককা কলৈ উৰি গ'ল ককা চাগে ডাংগাতি বাই ঘৰ লেটিঙৰ ফালে পৰিলেগে সেইফালেহে উৰি যোৱা দেখিছিলো এইবোৰ যি হ'ল হ'ল আৰু চব পলা বুঢ়া আহি ধৰিবহি লাগিলে আমাৰ চবকে জেলতহে সোমোৱাবগে আৰু গতিকে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত মাৰিছো আমি যেনেকে ৰত্নেশ্বৰ ককাক বম দি উৰাই দিলো আপোনালোকে তেনেকুৱা ভুলতো কাৰো আগত নকৰিব আকৌ দেই আজিলৈ আহো তেন্তে বাই বাই আৰু সকলোকে পকি কাৰ্টুনৰ ফালৰ পৰা হেপী দিৱালী